নমস্কাৰ বন্ধুসকল, বিকি ফাৰ্মিং চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। তো আশা কৰোঁ সকলো ভালে আছে। আজি এটা মূল বিষয় লৈ আহিলোঁ মই ভিডিঅ' এটালৈ। এইটো হৈছে বতা চৰাইৰ পিঠিৰ যিবিলাক নোম থাকে বা পাখি থাকে সেইবিলাক কিয় সৰি যায়। আচলতে এইটো বহুতে বেমাৰ বুলি বা তেনেকুৱা কিবা ডিজিজ হোৱা বুলি ভাবি বহুত ডক্তৰৰ বা তেনেকুৱা মেডিকেল ষ্ট'ৰলৈ যায়। এইটো আচলতে একো বেমাৰ নহয়, এইটো আপোনাৰ বেছি হিটৰ প্ৰভাৱত হয়। প্লাছ আৰু যেতিয়া সিহঁতে বেছি মতা মাইকীবোৰৰ যিটো সহবাসৰ সময়ত পিঠিৰ নোমবোৰ সৰে আৰু ইটোৱে সিটোক খুটা খুটি কৰি থাকে। মতাই কিছুমান মতাবোৰক খুটাই বা মাইকীয়ে কিছুমান মাইকীবোৰক খুটাই। তো সিহঁতৰ গাৰ নোমবোৰ তেনেকুৱা অৱত সৰি যায়। তো এইটোৰ উপায় মানে নিৰুপায় পাবলৈ কি কৰা উচিত, বহুতে এই প্ৰশ্নটো মোক কৰি আছে। তো সেইকাৰণে মই আজি ভিডিঅ'টোত আহিলোঁ। তো এইটোৰ কাৰণে আপুনি বেছি একো কৰিব নালাগে। আপোনাৰ যিটো বতা চৰাইক খোৱা পানী দিয়া হয়, তো তাৰে লগত 1 লিটাৰ পানীত 1 চামুচ নিমখ তেনেকুৱাকৈ আপুনি সপ্তাহত 2-3 বাৰ খুৱাওক। এইটো নিজে নিজে ঠিক হৈ যাব। তো আপুনি চাব পাৰে মোৰ চৰাই প্ৰায়খিনি পাখিৰ তেনেকুৱাই হৈছে। মই কোৱা নাই যে মোৰ হোৱা নাই, আপোনালোকৰে হৈছে অকল। আপুনি দেখা পাইছে, এইটো এটা মই মুৰ্গী এটা দেখাই দিছোঁ। তো পাখিবোৰ আপুনি দেখিছে, প্ৰত্যক্ষ কৰিছে যে আৰু এনেকুৱা হ'লে আচলতে বজাৰ মূল্যটো ইয়াৰ কম পোৱাৰ চান্সেছ থাকে। মানুহে ভাবে কিবা বেমাৰ হোৱা বুলি। তো যিহেতু আপুনি যদি মাংসৰ কাৰণে কৰি আছে, এনেকুৱা হোৱাটো আপুনি কেতিয়াও নিবিচাৰিব। তো সেয়েতো আপুনি যদি এনেকুৱা আপোনাৰ ফাৰ্মত এনে হৈছে, তেনেহ'লে আপুনি খোৱা পানীৰ লগত নিমখ দিয়ক। ছ'ডিয়ামৰ অভাৱত সিহঁতৰ অলপ তেনেকুৱা হয়, বা ছ'ডিয়াম জাতীয় কিবা মেডিচিন খুৱাব পাৰে, কিন্তু মেডিচিনবিলাক ইমান কষ্টলি হয়। তো সেইকাৰণে মেডিচিনতকৈ আপুনি নিমখ পানী দিয়াই ভাল। সপ্তাহত 2-3 বাৰ দিয়ক। এনেকৈ 15 দিনমান খোৱাৰ পিছত আপোনাৰ নিজে নিজে যিবিলাক নোম সৰি গৈছে সেইবিলাক আকৌ ৰিগ্ৰ' হৈ যাব। তো আজিলৈ ইমানতে এৰিছোঁ। মই আকৌ আহিম অন্য এটা বিষয় লৈ।